खुलुमबाय दिनैनि रादाबखौ फरायदों आं जुनास बसुमतारी। पर्बतजरा थिपखाय दैसायाव सिनाय मोनै सासे सुबुंनि गोथै सह बोखांनो हादों। कक्राझार जिल्लानि पर्बतजरा आरो बिलासिपारा महकुमानि सिमानि थिपखाय दैसायाव दिनै सासे सिनाय मोनै सुबुंनि गोथै सह बोखांदों। खाथिनि गामिनि सुबुंफोरा फुंनि समाव नुनानै सापतग्राम आरो बग्रिबारि गंनैबो थानायाव खौरां हरदोंमोनब्लाबो पुलिस हान्जा नुजाफैयाखै होननानै खौराङाव मिथिहोदों। गंनै थानानि पुलिस दैदेनगिरिया सानैजों जोंनि थानायाव गोलैया होननानै बुंसोलायदों। 6 घन्टा जानानैबो पुलिस फैयैखौ लानानै ओनसोलनि सुबुंफोरा जार्लायाव गोग्लैदों होननानै खौराङाव मिथिहोदों। মই পাৰ্টিমাৰী বিডিপি সেক্ৰেটাৰী হয়। মই 8টা মান বজাত মই শুনিলোঁ যে আমাৰ এই ধ্যানমাৰ নদীৰ মাজত এটা মৰা আটকিছে আর কি। তো মই 10টা মান 9:30 মানত আহিলোঁ। আহাৰ পিছত এই বহুত ৰাইজ গোট খাই আছে। মই শুনিলোঁ যে সাবরগ্রাম থানাত অৱগত কৰাইছে। সাবরগ্রাম থানা এতিয়ালৈকে অহা নাই। এইটোৱে সেক্রেটারি হিসেবে আপনালোকে থানাত ফোন করেছিলেন নাকি? না, মই ফোন কৰা নাই, যেহেতু আমাৰ বিলিচিপাৰা এলেকা হয়, এতিয়ালৈকে ফোন কৰা নাই আর কি। আৰু বগৰীবাৰী থানা কি কৰিছে? মই গৰুবোৰ ছাড়ি দিছোঁ। বগৰীবাৰী থানা কি কৰিছে? বগৰীবাৰী থানাতো ইনফৰমেশ্যন কৰিছে, কোনোবাই কৰিছে মই নাজানো, মই শুনিলোঁ আর কি। সিহঁতো অহা নাই আর কি। এতিয়া কেইটা বাজে? এতিয়াতো 12টাই বাজে 10 মিনিট কম, 12টা বাজে। এতিয়ালৈকে অহা নাই। তাৰমানে 7-8 ঘণ্টা হয়, 7-8 ঘণ্টা ধৰি এই মৰাটো তেনেকৈ অৱস্থা আছে। এনেকৈ আপোনালোকে অৱস্থা এতিয়া আছে। কি বিচাৰে? মই ভাবি আছোঁ যে অতি সোনকালে প্ৰশাসন ইয়াত আহিব লাগে, নহ'লে আমাৰ ৰাইজৰ খুব ক্ষতি হৈ আছে। আজকে আমাৰ ইয়াতে কাম কৰে মানুহ, এই মহলাৰ কাম কৰি থাকে। আমি সকালবেলা ইয়াতে আসি দেখা পাওঁতে এইটো কোন ঠাই হয়? ইয়াতে ধামধামা হেলন মুখ বুলি কয়। এইটো কোন থানাৰ অন্তৰ্গত? এটা সাবরগ্রাম অন্তৰ্গত। আপোনালোকে জানা মতে সাবৰগ্ৰাম হয়, সাবরগ্রাম তাৰপিছত অন্তৰ্গত। কি হ'ল? তাৰপিছত আমি ইয়াতে বহু মানুহ গোট খাইছোঁ। গোট খাই চালোতে ইয়াতে এটা বালুচৰৰ মধ্যে কিবা এটা আটকি আছে। তা আমি আৰু ভাবিলোঁ কিবা গৰু বাছুৰি নেকি, এইবুলি মানুহ কাম কৰা মানুহে লঘুৱালা মানুহে বল চাই দেখে তো না, সেইটোতো মানুহে। তাৰপিছত আমি আঠাইবিলাক যাই তাতে দেখিলোঁ মানুহে আহে, এটা ল'ৰা মানুহ। মানুহ দেখার পিছত কি কইলে আপনালোকে? আমি ইয়াতে সব মানুহে গোট খাই আলোচনা কৰিলোঁ, বোলে থানাত ফোন কৰি দিলে পুলিচ প্ৰশাসন আহি ইয়াতে লৈ যাব আর কি। তা আমার কারো কাছে নাম্বার নাই, নাম্বার না থাকার কারণে আমার একটা মামা আছে খোলে, তাকে ফোন কৰিলোঁ। তাই ফোন কৰিলে নাকি থানাত, তাই আর কয় এইটো লাষ্টটো কাৰ আণ্ডাৰত পৰিছে, বিডিডি না নন বিডিডি। আমি কৈছোঁ সেইটোতো আমি ক'ব নোৱাৰোঁ, এইটো নদীৰ মাছৰতে আটকিছিল, এতিয়া বিডিডি না নন বিডিডি আমিতো ক'ব নোৱাৰোঁ। পুলিচ প্ৰশাসন আহিলেহে ক'ব পাৰিব। এতিয়া সকাল 5:30 মান হ'ব, আৰু এতিয়া 10টা-11টা বাজিলে, এতিয়া থানাৰ প্ৰশাসন মানুহ ইয়াত আহি পোৱা নাই অলপ। দুইজনে এক থানাৰ পৰা অহা নাই। নাই। এতিয়া আপনালোকে কি কৰিব? এতিয়া আমি কম সাবরগ্রাম অন্তর্গত যেহেতু আসি ইয়াতে তদন্ত করে লৈ যাওক। লাস্ট ইয়াতে থাকাটো উচিত নহয়। ইয়াত বহুত মানুষ কাম কৰে, কাম কৰা মানুহের অসুবিধা হৈ আছে। ইয়াত ক'ৰ পৰা আহিল চাই লৈ যাওক।